নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক কুশলে আছে আৰু ভগৱানৰ কৃপাত মই গোল গোল দেউতাক খান্দি দিলোঁ আৰু দেউতাই এয়া বেঙেনা পুলিকেইটা দেউতাই ৰুব লৈছে। দেউতা অলপ জিৰণি ল'লে আৰু এনেদৰে আৰু কৰাৰ পিছত কেইটামান পুলি লৈ ঘৰলৈ যাম। আৰু এতিয়া সিও মোক দেখি কোৰখন হাতলৈ লৈছে আৰু কৈছে সি বোলে দাঙিব নোৱাৰে, ওজন আছে, সেইকাৰণে আহি এনেকৈ মোৰ লগতে খেলি আছে। মই ময়ো জিৰণি লৈছোঁ। এতিয়া মাজু ভণ্টিয়ে কোৰখনেৰে এনেকৈ মাটিবোৰ খান্দি আছে গোল গোলকৈ আৰু দেউতাৰ পুলিকেইটা ৰুই আছে আৰু মই কেমেৰামেন হৈ ভিডিঅ' বনাই আছোঁ। আৰু মামুক চাওকচোন, এয়া দৌৰি দৌৰি আহি বেঙেনা পুলি যিখিনি ঠাইত ৰুইছোঁ সেইখিনি ঠাই গছকি আছে, মানে সেইখিনি ঠাই কোমল হৈ আছে যে সেইকাৰণে সি গছকি ভাল পাইছে, সেইকাৰণে সি সেইবোৰে খেলা কৰি আছে। আৰু আমি গালি পাৰিম বুলি এবাৰ চায়ো আৰু মই জিৰণি লোৱাৰ পিছত এয়া আকৌ পুলিকেইটা ৰুব লৈছোঁ, নহ'লে দেউতা অকলে অকলে ৰুই থাকিলে দেৰি হৈ যাব যে সেইকাৰণে। আৰু মাজু ভণ্টিয়ে কোৰ মাৰিলে, তাইৰো অলপ ভাগৰ লাগিছে সেইকাৰণে। আৰু এনেদৰে পুলিবোৰ ৰোৱাৰ শেষত আমি ঘৰলৈ উভতিলোঁ। আৰু এয়া সেইদিনা যে ৰুইছিলোঁ সেইদিনাই ৰোৱাৰ এয়া দৃশ্য, প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য। বেছিদিন হোৱাই নাই ৰোৱা, চাওকচোন ধাননিটোতে কি ধুনীয়াকৈ সেউজীয়া সাজযোৰ পৰিধান কৰি ল'লে, কিবা এটা ভাল লাগিছে। যিহেতু ব্যস্ততাৰে ভৰা মহানগৰীত এইবোৰ দেখিবলৈ নাপাওঁ। আৰু এতিয়া সন্ধিয়া হ'ল, এয়া আমি তিনিওটাই গৈ আছোঁ ঘৰৰ ফালে। এইখিনি ৰুব আছে, কাৰ হয় নাজানো। এয়া পিছফালে দেউতা আহি আছে, যিহেতু গধূলি হৈছে, গৰু ছাগলী আনিব লাগে, সেইকাৰণে আমি গোটেইকেইটা ঘৰলৈ উভতিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।